সকলোকে সাংবাদিক বন্ধুসকল আৰু আপোনালোকৰ মাজেদি চাই থকা সকলো অসমবাসী ৰাইজলৈ দৌল পূৰ্ণিমা তথা হোলীৰ এটা শুভকামনা থাকিল সকলোলৈ। মই বিপ্ৰদীপ তালুকদাৰ, কোকৰাঝাৰ জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক তথা কোকৰাঝাৰ বিধানসভাৰ LDM কোঅৰ্ডিনেটৰ হিচাপে সকলোলৈ মই দৌল যাত্ৰাৰ শুভকামনা যাচিলোঁ আৰু সকলোলৈ হেপী হোলী। আৰু আজি প্ৰেছ কনফাৰেন্সত মূল উদ্দেশ্যটো হ'ল যে আমি আগন্তুক দিনত আমাৰ কংগ্ৰেছৰ কি কাৰ্যসূচীবোৰ হৈ আছে, যি আপোনালোকে জানে যে আমাৰ লোকসভা নিৰ্বাচন চমুচাপি আহিছে, তো সেই হিচাপে আমি কি কামবোৰ কৰিম ইয়াৰ কাৰণে আজি মেইনলি আমাৰ প্ৰেছত বহা। আজিতো কাইলৈৰ পৰা আমাৰ গোসাইগাঁও বিধানসভা সমষ্টি হিচাপে আমাৰ যিটো ষ্ট্ৰেটেজি হিচাপে আমি ঘৰে ঘৰে কংগ্ৰেছ কাৰ্যসূচী লৈছোঁ। তাৰ উদ্বোধনী হিচাপে প্ৰথম দিন আমাৰ লগত আমাৰ প্ৰাৰ্থীও থাকিব। আমি ঘৰে ঘৰে কংগ্ৰেছ কাৰ্যসূচী আমি মানুহৰ ঘৰে ঘৰে যাই কংগ্ৰেছৰ যিটো এজেণ্ডা হয়, কংগ্ৰেছৰ যিটো প্ৰতিশ্ৰুতি হয়, কংগ্ৰেছৰ গ্যাৰাণ্টি কাৰ্ড মানুহৰ হাতত তুলি দিম আৰু মানুহৰ ৰাইজলৈ আমি ভোটৰ যি কাম মানে ক'ব গ'লে ভোট ভিক্ষা আমি কৰিম। কাৰণ এইবাৰ আমাৰ এটা বিশ্বাস যে কোকৰাঝাৰ তথা BTC-বাসী ৰাইজে এইবাৰ কংগ্ৰেছক বিপুল ভোটত জয়ী কৰিব। কাৰণ যিটো মানুহৰ যিটো ৰেছপন্স আমি পাই আছোঁ আজি তাৰিখত, এয়া অতুলনীয় আৰু এইবাৰ কংগ্ৰেছৰ জয়ীটো নিশ্চিত। চ' সেই হিচাপে আমি এটা কাৰ্যসূচী লৈছোঁ। অহাকালিৰ পৰা আমি ঘৰে ঘৰে কংগ্ৰেছে এখন কাৰ্যসূচী হাতত লোৱা হৈছে। এইটো এটা দীৰ্ঘদিনীয়া কাৰ্যসূচী, একদিনৰ নহয়। অহাকালি আমি চৰাইবিল ব্লকৰ পৰা আৰম্ভণি দিছোঁ। চৰাইবিল ব্লকৰ পদ্মবিল মণ্ডল সমিতিৰ পৰা আমি আৰম্ভণিটো দিম আৰু এই কাৰ্যসূচীটো আগন্তুক কেইদিনমানলৈকে চলি থাকিব। গোটেই গোসাইগাঁও বিধানসভা সমষ্টিখন আমি কাভাৰেজ কৰিম। ছেম ৱে আনবোৰ যিবোৰ বিধানসভা সমষ্টিত আছে তাতো একেদৰে উদ্যোক্তা হিচাপে বেলেগ বেলেগে আমাৰ কাৰ্যসূচীবোৰ লোৱা হ'ব। ইয়াৰ আৰম্ভণিটো আমি গোসাইগাঁও বিধানসভাৰ পৰা দি আছোঁ। মেইন ইছ্যু, আমি যিহেতু এটা নেশ্যনেলিষ্ট পলিটিকেল দল, আমাৰ এটা মেনিফেষ্টো আছে। আপোনালোকে যদি আমাৰ মেনিফেষ্টোখন চায়, ৰাহুল গান্ধী ডাঙৰ এটা এজেণ্ডা আছিলে যে অসমৰ OBC সমাজৰ কাৰণে যিটো ৰিপ্ৰেজেণ্টেশ্যন, অসমৰ মাইনৰিটি সমাজৰ কাৰণে, অসমৰ SC সমাজৰ কাৰণে তথা নাৰীৰ কাৰণে, যুৱৰ কাৰণে যিবোৰ আমাৰ এজেণ্ডা আছে, আমাৰ এইবাৰ আপোনালোকে জানে যে কংগ্ৰেছ চৰকাৰ আহিলে চাগে ইয়াৰ ভাৰতবৰ্ষৰ বিষয়ত ইতিহাস হ'ব যে পোনপ্ৰথমভাৱে ৰাইট টু এমপ্লয়মেণ্ট এক্ট হ'ব। ইয়াৰ মোৰ জানা মতেতো কোনোখন দেশতে এনেকুৱা নাই। এমপ্লয়মেণ্ট পোৱাটো আইনগতভাৱে এমপ্লয়মেণ্ট দিয়া চৰকাৰৰ কাৰণে বাধ্যতামূলক কৰিব। এই আইন কংগ্ৰেছ আহিলে পাছ হ'ব পাৰে, যাৰ আণ্ডাৰত প্ৰতিখন নৱযুৱকক যিসকলে পঢ়া শুনা কৰি আজিৰ তাৰিখত আনএমপ্লয়ড হৈ আছে, তেওঁলোকৰ কাৰণে এমপ্লয়মেণ্ট ৰাইটৰ আণ্ডাৰত তেওঁলোকক বাধ্যতামূলকভাৱে ইণ্টাৰ্ণশ্বিপ কৰাব আৰু তাৰ লগত তেওঁলোকৰ যিটো ষ্টাইপেণ্ড হয় এইটোৱে প্ৰভাইড কৰা হ'ব। চ' কংগ্ৰেছৰ যিবোৰ মানে দেশখন টোটেলি পৰিৱৰ্তন কৰিবলগীয়া যিবোৰ কাৰ্যসূচী আছে, এই এজেণ্ডাবোৰ যাতে আমি মানুহৰ ওচৰলৈ লৈ যাব পাৰোঁ, ইয়াৰ কাৰণে আমি ঘৰে ঘৰে কংগ্ৰেছ কাৰ্যসূচী হাতত লৈছোঁ। চাওক, হোলী হ'ল ৰঙৰ উৎসৱ। মানুহৰ মনটো, মানুহৰ জীৱনটো যাতে ৰঙীন হৈ উঠে, ইয়াৰ মাজেদি মানুহে যাতে হাঁহিৰে মানে আনন্দৰে জীৱনবোৰ কটাব পাৰে, ইয়াৰ কাৰণে আমি হোলী উৎসৱটো পালন কৰোঁ। তো আমাৰো বাৰ্তা একো, ভাৰতবৰ্ষত যাতে আগন্তুক দিনত সকলো মানুহে শান্তিৰে সুখেৰে থাকিব পাৰে, ইয়াৰ বাবে কি কৰিব লাগে। আৰু ইয়াৰ কাৰণে আজিৰ তাৰিখত আটাইতকৈ যিটো ডাঙৰ প্ৰয়োজনীয় হৈ আছে, এয়া হ'ল বৰ্তমান চৰকাৰখন পৰিৱৰ্তন। বৰ্তমান চৰকাৰৰ আমলত যি ধৰণৰ স্বৈৰাচাৰী এটা ডিক্টেটৰশ্বিপ শাসন ব্যৱস্থা আৰম্ভ কৰিলে, ইয়াক পৰিৱৰ্তন নকৰালে আগন্তুক দিনত ভাৰতবৰ্ষৰ মানুহৰ যে কি দুৰৱস্থা হ'ব পাৰে, সেয়া আমাৰ মূল এজেণ্ডা থাকে, উদ্দেশ্য আছে যে মানুহৰ মাজলৈ যায় আমি এই কথাটো পहुঁচাই দিব লাগে যে ডিক্টেটৰশ্বিপ ভাৰ্চেছ ডেমক্ৰেচি। আজিৰ তাৰিখত একফালে আছে বিজেপি ৰুলিং ডিক্টেটৰশ্বিপ শাসন ব্যৱস্থা, অন্যফালে আছে কংগ্ৰেছৰ অধীনত থকা গণতান্ত্ৰিক শাসন ব্যৱস্থা, য'ত সকলোবোৰ মানুহৰ বাক স্বাধীনতা, সকলোবোৰ মানুহৰ যিটো মানসিক স্বাধীনতা থাকিব। তো মানুহে চুজ কৰিব লাগিব এইবাৰ কাক চুজ কৰিব, দে ওৱান ডিক্টেটৰশ্বিপ অৰ দে ওৱান ডেমক্ৰেচি। ভাৰতবৰ্ষ অঘোষিত ইমাৰ্জেঞ্চি চলি আছে। 1975 চনত কয় যে কংগ্ৰেছে ইমাৰ্জেঞ্চি লগাইছিল, হয় সেই সময়ত এটা পৰিস্থিতি সাপেক্ষে এইটো হৈছিল, কিন্তু ভাৰতবৰ্ষৰ আজিৰ তাৰিখত এখন অঘোষিত ইমাৰ্জেঞ্চি ব্যৱস্থা চলি আছে। আপোনালোকে চাই যিবোৰ নেতাই বিৰোধী ৰাজনীতি কৰি আছে, এওঁলোকক হয় পুলিচ, হয় ED, হয় CBI
কিবা নহয় কিবা এটা লগাই কিনে তেওঁলোকক হাৰাশাস্তি কৰি কিনে তেওঁলোকৰ দললৈ লৈ যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়া অপেন ষ্টেটমেণ্ট দিয়ে কংগ্ৰেছত ভোট দি জিকাই লাভ নাই, কাৰণ এওঁলোকে বিজেপি আহি যাব। কিয় আহিব? কংগ্ৰেছৰ নেতা যদি জয়ী হয় বিজেপিলৈ কিয় যাব? তাৰমানে এওঁলোকে নিশ্চয় কিবা প্ৰলোভন দিব। তেওঁলোকৰ হোৱাট ইজ দিয়াৰ চ'ৰ্চ অফ ইনকাম? এখন সৰু সৰু কোম্পানীৰ পৰা ইলেক্ট্ৰল বণ্ডৰ যিটো স্কেম আপোনালোকে চালোঁ, সৰু সৰু কোম্পানীৰ পৰা কিমান হাজাৰ হাজাৰ কোটি টকা চান্দা বিজেপিলৈ গৈছে। আজি তেওঁলোকে তেওঁলোকে এইটো ৰিভিল কৰিবলৈ ইচ্ছুক নহয়। কিয় নহয়? আটাইতকৈ যদি ভ্ৰষ্টাচাৰ কোনোখন চৰকাৰৰ আমোলত হৈছে এয়া হ'ল বিজেপি চৰকাৰৰ আমোলত। কিন্তু দুখৰ বিষয়, যাৰ ফলে এনেকুৱা হৈছে আজিৰ তাৰিখত, আপোনালোকে মই এটা বিশেষ উদাহৰণ দিওঁ। হিটলাৰৰ শাসন ব্যৱস্থা ইতিহাসত যেতিয়া পঢ়িছিলোঁ আমি, সেই সময়ত হিটলাৰে প্ৰথম যিটো কাম কৰিছিলে প্ৰচাৰতন্ত্ৰৰ ওপৰত কব্জা কৰিছিলে, যাতে মানুহৰ মাজত সঁচা কথাটো গুচি যাব নোৱাৰে। আজিৰ তাৰিখত ভাৰতবৰ্ষত একেখন ফৰ্মুলাৰে চলি আছে। তাৰমানে এটা কথা আছে না, হিষ্ট্ৰী ৰিপিট ইটছেল্ফ, হিষ্ট্ৰী ৰিপিট হৈ আছে। এই শাসন ব্যৱস্থা, এই স্বৈৰাচাৰী শাসন ব্যৱস্থা আকৌ আহি আছে। কিন্তু কথা আছে না, হিষ্ট্ৰী ৰিপিট ইটছেল্ফ, স্বৈৰাচাৰী শাসন ব্যৱস্থা যদি আহি আছে ই গুচিও যাব। আৰু ইয়াৰ বাবে কংগ্ৰেছে যুঁজ দি আছে। আমি কংগ্ৰেছ দলে ইয়াত যুঁজ তাৰিখত কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা ক'বলৈ গ'লে বি পি এফে যি ধৰণে প্ৰচাৰ অভিযান চলাইছে, আৰু বি পি এফৰ প্ৰতি এটা চিম্পথি মানুহ আছে, কাৰণ বি পি এফে আজিৰ তাৰিখত এইখন বৰভূমিত বিৰোধী ৰাজনীতি কৰি আছে। কাৰণ চৰকাৰৰ অৱস্থা ভাল নহয়। চৰকাৰ শাসক পক্ষৰ যি কেণ্ডিডেট ইউ পি পি এলৰ পৰা, মই 3 নম্বৰতো যদি আহি যায় মই ক'ম যে বহুত ডাঙৰ কথা। কম্পিটিশ্যন ইয়াতে বি পি এফ আৰু কংগ্ৰেছৰে হ'ব। কিন্তু যদিও নিৰ্বাচন দিল্লী কেন্দ্ৰিক নিৰ্বাচনটো আপোনালোকে মিলাই ল'ব, ভোট এইবাৰ কংগ্ৰেছলৈ আহিব। কংগ্ৰেছৰ যি প্ৰাৰ্থী গৰ্জন মছাৰী ডাঙৰীয়া, তেখেতক আমি বিপুল ভোটত ইয়াৰ পৰা জয়ী কৰাই দিল্লীলৈ পঠিয়াম।